অসমত পুনৰ এবাৰ অভিনীলৰ দৰে হত্যাকাণ্ড অভিষেক দাস নামৰ যুৱকজনক তামুলপুৰৰ বাঙালীপাৰাত মৰিয়া মৰিয়া হত্যা কৰা হয় নমস্কাৰ মোৰ নাম জিমনাথ চৌধুৰী আৰু আপোনালোকে চাই আছে দা আসাম ইনকুৱাৰী আজি এটা দুখ লগা বিষয় তামুলপুৰৰ এটা ঘটনাই গোটেই অসম জুকাৰি গৈছে আসলতে ঘটনাটো এনেকুৱা চাৰিজন বন্ধু মিলি 20 তাৰিখে নাগৰিজুলিলৈ ফুৰিব গৈছিল পিছত ঘৰলৈ উভতি আহি থাকোতে গাড়ী সন্মুখত ই-ৰিস্কা এখন আহি পৰিছিল ই-ৰিস্কাখনক বচাবলৈ গৈ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই কাষতে থকা দোকান এখনত গৈ খুন্দা মাৰে খুন্দা খোৱাৰ লগে লগে গাড়ীখনৰ দৰজাসমূহ অতলক হৈ পৰে তেতিয়ালৈ সব ঠিকই আছিল কাৰো একো ডাঙৰ ক্ষতি হোৱা নাছিল সেইখিনি সময়তে অভিষেক দাস নামৰ যুৱকজনে গাড়ীখনৰ সানৰুফৰ সহায় লৈ বাহিৰত ওলাই আহে ঠিক সেই সময়ত স্থানীয় কেইজনমান উগ্ৰ যুৱক আহি অভিষেক দাসক ধৰি সুচৰিয়াই 30 মিটাৰ মান দূৰত এখন হাবি সদৃশ ঠাইত লৈ যায় আৰু তাত ইমান বেয়াকৈ মাৰে য'ত অভিষেক দাসক মূৰত লোহাৰ ৰডেৰে কোবোৱা হয় ফলত অভিষেক দাসৰ ডিঙিৰ হাড় পৰ্যন্ত ভাঙি যায় আৰু অৱশেষত 23 বছৰীয়া অভিষেক দাস মৃত্যুক আকোৱালি ল'ব লগা হয় তাতকৈ আচৰিত কথা এইটোৱে যে সেই উগ্ৰ যুৱককেইজন তাতেও শান্তি নাথাকিল গাড়ীৰ ওচৰত আহি গাড়ীত আবদ্ধ হৈ থকা সেই তিনিজন যুৱককো তেওঁলোকে ভাবুকি প্ৰদান কৰে তেওঁলোকে কয় যে এজনক মাৰিছো এতিয়া তহতকো মাৰিম তাৰে বহু সময়ৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীটো নিয়ন্ত্ৰণ কৰে অৱশেষত অভিষেক দাসক শুক্লাই 30B8 হস্পিটাললৈ লৈ অনা হয় অভিষেক দাসৰ পিতৃ কয় যে তাত কোনো ডক্টৰে নাছিল তাৰ ডক্টৰে কৈছিল যে আমি যি কৰিব লগা কৰিছো আপোনালোকে ইয়াক ইয়াৰ পৰা লৈ যাওক ডক্টৰ এজন কোনবা এজন বহি আছে তাক ক'লে আপোনাৰ ল'ৰাক লৈ যাওক আমি যি দিব লাগে দি দিছো এই ভাইছো আছিল এই মানুহজনক এইখন হস্পিটাল বন্ধ কৰি দিব লাগে এটা ডক্টৰ নাই এখন এম্বুলেন্স নাই তাত এম্বুলেন্সখন আছে বলে আমাৰ এম্বুলেন্স বেয়া হৈ আছে আইসি থাকিলে তুই তো মোর চুলিল জিয়ে থাকিল হয় এটা আইসি নাই তাৰে পিছত অভিষেক দাসক ৰঙিয়া ষষ্ঠী হস্পিটাললৈ লৈ অনা হয় কিন্তু ৰঙিয়া ষষ্ঠী হস্পিটাল আহি নাপাওতে ৰাস্তাতে অভিষেক দাসৰ মৃত্যু হয় আজি তেখেতৰ পিতৃ কৈছে যে যদি 20 মিনিট আগত আমি উন্নত মানৰ হস্পিটাললৈ লৈ আনিলো হয় তেতিয়া হয়তো আজি অভিষেক দাস বাচি থাকিল হয় এই ঘটনাটোৰ পিছত বহুতো প্ৰশ্ন মনলৈ আহে প্ৰশ্ন যে এখন চৰকাৰী হস্পিটালত কি এজন মানুহৰ জীৱন বচাবৰ বাবে কোনো উন্নত মানৰ ব্যৱস্থা নাথাকে নেকি প্ৰশ্ন মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হৈ যাব পাৰে আজি আৰক্ষী 4 দিন পিছতহে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে ইমান টাইম ক'ত আছিল আৰক্ষী তাতকৈ গুৰুত্ব দিবলৈ কথা এইটো যে ঘটনাটোৰ পিছত বঙালীপাৰা ৰাইজে মিডিয়াৰ সন্মুখত কয় যে তেওঁলোকক কোনো মাৰধৰ কৰা হোৱা নাছিল তেওঁ সানৰুফৰ পৰা চিটিকি পৰিছিল সেই ঠাইত আৰু কয় যে তেওঁলোকক সেই ৰাইজে সহায়হে কৰিছিল আজি অভিষেক দাসৰ পিতৃ আৰু পৰিয়াল ভাঙি পৰিছে তেওঁৰ মাতৃ কয় যে মোৰ ল'ৰা কি ভুল কৰিছিল আমাক ন্যায় লাগে মোর চুলিতো কি ক্ষতি কৰিছিল সিহঁতে কাগজতো একো ক্ষতি হোৱা নাছিল ক্ষতি নোহোৱাটো সিহঁতে কি আমাৰ মানুহৰ মানৱতা নাই নেকি ফাঁচিয়ে হ'ব লাগে অন্য একো নালাগে যোনে যোনে মাৰিছে আৰু চাইডত কিয় লৈ যায় মাৰিব লাগে মোৰ ল'ৰাটো যেনেকে মৰিছে সেনেকে ফাঁচি হ'ব লাগে ফাঁচিয়ে লাগে মোক ন্যায় লাগে হয় আমাক সঁচাকৈ ন্যায় লাগে যাতে অসমত আকৌ এনে ধৰণৰ ঘটনা সংঘটিত নহয় যাতে আৰক্ষী উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে ধন্যবাদ জয় আই অসম